Hello everyone, welcome to our channel Evening Curry. আজি ৰেচিপি টেঙ্গি ভিন্ডি মানে ভেন্দি টেঙা তৰকাৰী। প্ৰথমে আমি এটা মিক্সি লওঁ। তাত বিলাহী, পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু নিমখ একেলগতে পিহি ল'ম। ভেন্দিখিনি ভালকৈ ধুই লৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এতিয়া কেৰাহীত তেল গৰম কৰি ভেন্দিখিনি ভাজি ল'ম। ভেন্দি ভাজা তেলতে দালচেনি, শুকান জলকীয়া, ইলাচি, লং, আৰু পাঁচফোৰণ দিম। এতিয়া পিহি লোৱা বিলাহীখিনি দি দিম। 2 মিনিটমান ভাজি ল'ম। এতিয়া ধনিয়া পাউডাৰ, জলকীয়া গুড়ি, নিমখ আৰু হালধি দিম। আৰু 5 মিনিটমান ৰান্ধি ল'ম। এতিয়া অলপ পানী দিম আৰু ঢাকনি দি 5 মিনিটমান ৰান্ধিম। এতিয়া গৰম মছলা আৰু কচুৰি মেথি দি দিম। এতিয়া ভেন্দিখিনি দি দিম। আমাৰ ভেন্দি টেঙা তৰকাৰী হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টেপ কৰি দিব। বাই বাই, আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।